লাসৈ লাসৈ খাদো এই হরবো গুড়িখো লাসৈ 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 খাদো এই হরবো গুড়িখো লাসৈ 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 খাদো এই হরবো গুড়িখো আমি পঞ্চায়তৰ 15 ফাইনেন্সৰ জৰিয়তে ভৰি দিয়াৰ কাৰণে মাননীয় আমাৰ বিডিঅ সাহেব আৰু পঞ্চায়তৰ সভানেত্ৰী ডাঙৰীয়ানীক আমি আহ্বান জনাইছোঁ আৰু তেওঁলোকে আমাক আশ্বাস দিছে। গতিকে ৰাইজক এই দীঘলডঙা অঞ্চলৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ। অসম গণ পৰিষদ দলৰ ফালৰ পৰা UPPL দলৰ ফালৰ পৰা আৰু চৰকাৰৰ ফালৰ পৰা যে তেওঁলোকে নিজে সজাগ হৈ আজি এই ৰাস্তাটো ৰাইজৰ কাৰণে সুচল কৰি তুলিলে, নিজে কালভাৰ্ট নিৰ্মাণ কৰিলে। গতিকে দীঘলডঙা অঞ্চলৰ ৰাইজক আমি কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতৰ দিনত আমি চৰকাৰৰ ফালৰ পৰা কথা দিছোঁ, নিশ্চয় এই ৰাস্তাটো পকীকৰণ কৰাৰ কাৰণে আমি চৰকাৰৰ ওচৰত হেঁচা দিম। আমাৰ মাননীয় মন্ত্ৰী, এই সৰুক্ষেত্ৰী সমষ্টিৰ বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী মাননীয় ৰঞ্জিত দাস ডাঙৰীয়াক আমি আহ্বান জনাম ৰাইজৰ কাৰণে যে এই ৰাস্তাটো অনতি পলমে PWD ডিপাৰ্টমেণ্টৰ জৰিয়তে পকীকৰণ কৰিব লাগে। আৰু পাকামোজা অঞ্চলৰ ৰাইজক সমগ্ৰ বৰপেটা জিলাৰ লগে লগে বৰপেটা জিলালৈ বজালী জিলালৈ যোৱাৰ কাৰণে সংলগ্ন কৰিব লাগে। তাৰ কাৰণে মই মন্ত্ৰী